নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম মাষ্টাৰ্ছ অফ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ইয়াত দেখা পাইছে অইল ইণ্ডিয়া লিমিটেডৰ নতুন পদ খালী হৈছে। ইয়াত কৈছে যে দুটা এমপ্লয়মেণ্ট নটিফিকেশ্যন ওলাইছে বুলি কৈছে, য'ত 63টা ৱৰ্কছ পাৰ্চন ভেকেঞ্চি খালী হৈছে ফিল্ড হেডকোৱাৰ্টাৰ্ছ দুলীয়াজানত। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব। লেকিন কি ডকুমেণ্টছ জৰুৰত হ'ব, কি আপোনালোকৰ এজ লিমিট কিমান লাগিব, সকলোবোৰ ভেকেঞ্চি বা সকলোবোৰ কথা ইয়াত ডিটেইলছত আলোচনা কৰিম। প্ৰথমবাৰৰ বাবে চেনেলটো যদি ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। লগতে আপোনালোকক এটা অনুৰোধ যে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক, তেতিয়ালৈহে আপোনালোকে ইয়াত বুজি পাব কি ধৰণে পদসমূহ ওলাইছে, কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, কিমান ফিজ দৰকাৰ হ'ব। ইয়াত আপোনালোকে দেখা পাইছে যিসমূহ পদ ওলাইছে তাৰ পোষ্ট কোড দিয়া আছে। আপোনালোকে মন কৰিলে দেখা পাব TCL 12022 পোষ্ট কোড হয়। ইয়াৰ ভেকেঞ্চি সংখ্যা হৈছে 20টা ভেকেঞ্চি। ইয়াত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক বিচৰা হৈছে, BSc পাছ কৰিব কৈছে। এই 3টা চেপ্টাৰ বা 3টা ছাবজেক্ট আপোনালোকক বিচৰা হৈছে BScত। তেনেধৰণে আপোনালোকৰ 3 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে কেমিকেল এক্টিভিটিজ বা অইল গেছ পেট্ৰ কেমিকেল ইণ্ডাষ্ট্ৰীত। তেনেধৰণে আপোনালোকৰ পোষ্ট কোড দিয়া আছে। 3টা পদ বিচৰা হৈছে বন্ধু বান্ধৱীসকল। একচুৱেলি মই গোটেইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন একেলগে পঢ়ি দিব নোৱাৰিম, যিহেতু ইয়াত চবৰে বেলেগ বেলেগ হয়। পোষ্ট কোড অনুযায়ী ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ বেলেগ বেলেগ ধৰণে বিচৰা হৈছে। সেইবাবে আপোনালোক যদি ইচ্ছুক হয় তেনেহ'লে এবাৰ নিজে ডেছক্ৰিপশ্যনলৈ আহিব। ডেছক্ৰিপশ্যনত লিংক পাই যাব আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো, আপোনালোকে পঢ়ি ল'ব যিটো কাৰণে এপ্লাই কৰিব বিচাৰে। ইয়াত যিটো ছেকেণ্ড পোষ্ট কোড আছে আপোনালোকে দেখা পাইছে TCG 12022। ইয়াত 3টা ভেকেঞ্চি খালী হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ আপোনালোকে এবাৰ নিজে পঢ়ি ল'ব। 3 নম্বৰৰ ভেকেঞ্চিটোত আপোনালোকে দেখা পাইছে 15টা ভেকেঞ্চি খালী হৈ আছে। অতি বেছি সংখ্যাৰ হয়, এইটো 15টা ভেকেঞ্চি খালী হৈছে। পোষ্ট কোডটো হৈছে NUR12022। এইটো হৈছে পোষ্ট কোড হয়। তাৰপিছত আপোনালোকে তলত দেখা পাব ইয়াত DIE 12022। ইয়াত এটা পদ খালী হৈ আছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন পঢ়ি ল'ব। তাৰপিছত 5 নম্বৰতে লৈছে OHV 12022। 7টা পদ খালী আছে। পোষ্ট কোডত দেখা পাইছে PAT 12022। 4টা পদ খালী হৈ আছে। তেনেধৰণে RAD 120। এনেধৰণে কৰি আপোনালোকৰ কেইবাটাও পদ খালী হৈ আছে। আপোনালোকে ইয়াত দেখা পাইছে 10টা 11টা 12টা কেটাগৰীত আপোনালোকৰ বিভাগীয় পদসমূহ খালী হৈ আছে। আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰিব হ'লে এবাৰ প্লিজ নিজে অনুগ্ৰহ কৰি চাই ল'ব যিখন এডভাৰটাইজমেণ্ট ডিটেইলছ, সেই এডভাৰটাইজমেণ্ট ডিটেইলছটো এবাৰ নিজে পঢ়ি চাব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। ডমিচিয়েলত ইয়াত আদাৰ যিবোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে তাত আপোনালোকৰ দিয়া আছে, দেখা পাইছে অনলি ইলিজিবল কেণ্ডিডেট ফ্ৰম ইট ইজ প্ৰডাকশ্যন এণ্ড এক্সপ্ল'ৰেশ্যন এৰিয়াজ ইন দিছ ডিষ্ট্ৰিক্ট অফ দ্য ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ ইন আছাম এণ্ড চকলং ডিষ্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশ কেন এপ্লাই ফৰ দ'জ পোষ্ট। ইয়াত কৈছে যে আপোনালোকে যদি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰৰ বাসিন্দা হয় তেনেহ'লে ওপৰৰ পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু চকলং ডিষ্ট্ৰিক্টৰো আপোনালোকে এপ্লাই কৰিব পাৰিব, অৰুণাচল প্ৰদেশৰ চকলং ডিষ্ট্ৰিক্টৰ যদি কোনো ব্যক্তি হয়। ইয়াত যিহেতু এজ লিমিটটো দিয়া আছে আপোনালোকে দেখা পাইছে, ইয়াত এজ লিমিট 18 বছৰৰ পৰা দিয়া আছে। আপোনালোকে দেখা পাইছে সকলো পোষ্ট কোডৰ বাবে এজ লিমিটসমূহ অলপ বেলেগ বেলেগ হয়। সেইবাবে আপোনালোকৰ যিখিনি পোষ্ট কোডৰ অনুসৰি আপোনালোকৰ এজ লিমিটখিনি বেলেগ বেলেগ হয়। সেইবাবে আপোনালোকে নিজে চাই লোৱাটো বেছি ভাল হ'ব, কোনটো পদৰ বাবে কেনেকুৱা ধৰণৰ কেটাগৰীৰ বাবে আপোনালোকে এপ্লাই কৰিব, এজ লিমিট কিমান হ'ব, সেইটো আপোনালোকে এবাৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো নিজে চাই ল'ব। অতি জৰুৰী কথা এটা হৈছে, ইয়াত এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। ইয়াত আপোনালোকে দেখা পাইছে আনৰিজাৰ্ভ আৰু OBC যিসকল কেণ্ডিডেট আছে তেওঁলোকে 200 টকা হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC, ST, EWS আৰু PWD নীল কোনো ধৰণৰ ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে লাষ্ট ডেটটো 25 ফেব্ৰুৱাৰী হয়। 25 ফেব্ৰুৱাৰী আগতে আপোনালোকে এপ্লাই কৰিব লাগিব বা আপোনালোকে সকলোবোৰ টকা এপ্লিকেশ্যন ফিজ ইয়াত জমা দিব লাগিব। আৰু আপোনালোকৰ ইয়াত চিলেকশ্যন প্ৰচেছ যিটো হ'ব সেইটো কম্পিউটাৰ বেছড টেষ্ট হ'ব বুলি কৈছে 50% মাৰ্কছৰ। ইয়াত যিখিনি আপোনালোকৰ কুৱেশ্যন আহিব সেই কুৱেশ্যনখিনি কেনেধৰণে আহিব আপোনালোকে চাই লওক। ইংলিছ লেংগুৱেজ, জেনেৰেল এৱাৰনেছ, কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত 20 মাৰ্কছৰ আহিব বুলি কৈছে। ৰিজনিং, এৰিথমেটিক, নিউমেৰিকেল, মেণ্টেল এবিলিটি 20 আহিব। যিটো ডমেইন আৰু ৰেলিভেণ্ট টেকনিকেল নলেজৰ ওপৰত আপোনালোকৰ 60% আহিব বুলি কৈছে। যিটো কম্পিউটাৰ বেছড টেষ্ট হ'ব সেইটো ইংলিছ আৰু আছামিজ দুটা লেংগুৱেজতে আপোনালোকৰ উপলব্ধ হ'ব। তাৰ উপৰিও ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং আপোনালোকৰ নাথাকে। আপোনালোকে ইয়াত 2 ঘণ্টা সময় পাব সকলোখিনি টেষ্ট দিবৰ বাবে। আপোনালোকে 2 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে দিব লাগিব বুলি কৈছে টেষ্টটো। তাৰ উপৰিও ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। সেইবাবে আপোনালোকে ভালকৈ পঢ়িলে নিশ্চয় পাব পাৰিব। ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত সোনকালে শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।